এতিয়া আমি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। আমি অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিবলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুষ্পাঞ্জলি শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। এইবাৰ আমি অনুৰোধ জনাম অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। জনালে জুবিন গাৰ্গক আৰু পিচিআৰ টিম যেন অলপ এলাৰ্টত। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী দেৱে তেখেতে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। তাৰ পাছতেই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ হৈ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মহোদয়। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন হ'ব। এয়া কিৰেণ ৰিজিজু, তেওঁ আগুৱাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ভাৰতৰ মাননীয় জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাইছে। সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মহোদয়ে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিছে। মুখ্যমন্ত্ৰীৰ পিছত বিশ্বজিৎ দৈমাৰী। এইবাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয় তেখেতে শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰিব। আৰু সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ যে শ্ৰদ্ধাঞ্জলি এইদৰে জনাই আছে। এজন এজনকৈ সকলো আহিছে আৰু সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। অৰুণাচলৰ মুখ্যমন্ত্ৰীকো দেখিবলৈ পোৱা গৈছে। এয়া সৰ্বানন্দ সোণোৱাল, ক্ষমা কৰিব, সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। সোণাপুৰৰ কমাৰকুছিৰ এয়া দৃশ্যাংশ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি অসমৰ জনতা এইবাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটা মহোদয় তেখেতক শেষ শ্ৰদ্ধা জনাইছে। চৌদিশে মানুহ আৰু মানুহ। আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনতাই পোনপটীয়া সম্প্ৰচাৰ চাই আছে। জুবিন গাৰ্গ আমাৰ মাজত নাই এই কথাটো মানিবলৈও টান। জুবিন গাৰ্গৰ বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেখেতক শ্ৰদ্ধা জনালে। এয়া পবিত্ৰ মাৰ্ঘেৰিটাই শ্ৰদ্ধা জনাইছে। এই শেষ যাত্ৰাত আজি সকলোৰে চকুত চকুলো, আজি সকলোৰে হৃদয়ে কান্দি উঠিছে। জুবিন দা আমাৰ মাজত অমৰ হৈ ৰ'ব। তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ শিল্পৰ জৰিয়তে, তেখেতৰ কথাৰ জৰিয়তে, তেখেতৰ গীতৰ জৰিয়তে। অসম বিধানসভাৰ বিৰোধী দলপতি কিন্তু দেৱব্ৰত শইকীয়া। আৰু কিছু মুহূৰ্তৰ পাছত তেখেতক আমি গায়িকভাৱে আৰু নাপাম। আৰু এই মুখখনলৈ চাওক, চিৰনিদ্ৰাত যেন লীন হৈ যাব জুবিন দা। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেখেতেও শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক। এয়া দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি। তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৰে ওপৰত আছিলে জুবিন গাৰ্গ। অতিকৈ স্পষ্টবাদী এজন ব্যক্তি আছিলে।
কেৱল তেওঁ শিল্পী, সংগীত শিল্পী, অসম সাহিত্য সভাৰ মিউজিক কম্প'জাৰ, আৰ্টিষ্ট, এক্টৰ, ফিল্ম মেকাৰে নহয়, তেওঁ এজন মানুহৰ বাবে জীয়াই থকা ব্যক্তি আছিল। অসম সাহিত্য সভাৰ প্ৰতিনিধি। কিবা এটা বিপদ হ'লেই আমি উধাটো খাই যাওঁ জুবিনদাৰ কাষলৈ। বানপানী হ'লে তেখেতৰ কাষত গৈছিলোঁ। কাৰোবাৰ কিবা এটা শাৰীৰিক অসুস্থতা হ'লে তেওঁৰ ওচৰত যায়। এতিয়া বহুতৰে প্ৰশ্ন, আজিৰে পৰা আৰু কাৰ মাজত যাব? শ্ৰদ্ধাঞ্জলি জনাই আছে সকলোকে, আৰু এই শ্ৰদ্ধাঞ্জলি জনোৱা যি দৃশ্যবিলাক আহি আছে, ইনজেষ্ট হৈ আছে, এটা এটাকৈ যাতে আমি আকৌ এবাৰ দি দিওঁ। চাব বিচাৰিব যিমান পাৰি ৰিল আৰু অফলাইনৰ জৰিয়তে, কিয়নো যিসকলে পোনপটীয়া সম্প্ৰচাৰত মিছ কৰিলে সেই দৰ্শকসকলে সোনকালে এই দৃশ্যবিলাক চাব বিচাৰে। অন্তিম দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া সকলোৱে এজন এজনকৈ শ্ৰদ্ধা জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি। আৰু কিছু সময়ৰ পাছত পঞ্চভূতত বিলীন হৈ যাব আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন দা। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি, তাৰ পাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি, তাৰ পাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি। সদৌ অসম ছাত্ৰ সন্থাৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। অসম জাতীয়তাবাদী যুৱ সন্থাৰ তৰফৰ পৰাও তেখেতক শ্ৰদ্ধা জনোৱা হ'ব। অন্যান্য সকলো শ্ৰদ্ধা জনাই আছে। এজন এজনকৈ সকলো আহি শ্ৰদ্ধা জ্ঞাপন কৰিছে আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও মিলন বৰগোহাঁই। আৰু এইদৰে সকলোৱে শ্ৰদ্ধা জনাইছে জুবিন গাৰ্গক। দল, সংগঠন, ৰাজনৈতিক নেতা সকলোৱে শ্ৰদ্ধা জনাইছে আমাৰ সকলোৰে হৃদয়ত থকা জুবিন গাৰ্গক। ইয়াৰ পিছত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও বসন্ত গগৈ। আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা সভাপতি চাও বসন্ত শেষ শ্ৰদ্ধা জুবিন গাৰ্গলৈ। আমি এম্বিয়েন্সটো কিছু দি ৰাখিম, কিয়নো এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া কিছু সময় লাগিব। এয়া শেষ যাত্ৰাৰ ছবি আমি আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পিছত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা। জাতি, জনগোষ্ঠী, দল, সংগঠন, ৰাজনৈতিক দল সকলোৰে মাজত জুবিন দা আছিলে, আৰু এইবিলাক সকলোৰে ঊৰ্ধত আছিলে, আৰু আজি সকলোৱে তেখেতক শ্ৰদ্ধা জনাইছে।